ডিচেম্বৰ বুলি ক'লে বনভোজৰে বতৰ পিছে যাম বুলি আজি ডিচেম্বৰ মাহ শেষেই হ'ব হ'ল বনভোজলৈ যাবলৈ পোৱা নাই আজি বোলো নাই আজি যাবই লাগিব পিছে লগ বা কোন চাওকচোন মোৰ লগকেইটা এইকেইটা মোৰ লগ কি যে কৰা নাই তাহাঁতৰ লগত বালিত আমি চুচৰিছোঁ তাৰপিছত জঁপিয়ালোঁ এই আমাৰ নয়ন চাওকচোন কেনেকৈ জঁপিয়াইছে মই আৰু মনোজ কেনেকুৱা জঁপিয়ালোঁ ল'ৰালিৰ দিনবোৰলৈ মনত পৰি গ'ল তাৰপাছত একেবাৰে বোলো নাই ইহঁতৰ লগত ময়ো বালিত চুচৰিবই লাগিব সেই বুলি ময়ো উঠি বালিত পালোঁগৈ এয়া আকৌ চাওকচোন নয়নে কেনেকৈ দৌৰিছে মই বালিত চুচৰিলোঁ ঠিকছে চুচৰিলোঁ আৰু বালিও খালোঁ তাৰপিছত নদী পাৰ পালোঁগৈ পাৰ পাই নদীত মই আৰু কৃতাৰ্থ আমি দুয়োটাই বোলো খান্দো বালিকে দুয়োটাই বালি খান্দি কুঁৱা বনালোঁ চাওকচোন কেনেকৈ কুঁৱাৰ কাষত পানী যে ওলাই যায় সিহঁতক এটা পুৰণা শিক্ষা দিবলৈ চেষ্টা কৰিলোঁ আমাৰ পুৰণা দিনবোৰৰ এয়া আকৌ আমি বালিত পিৰামিড সাজিলোঁ তাৰপিছত এনেকৈ আমি আকৌ খেলিলোঁ ল'ৰালিলৈ উভতি গ'লোঁ মনোজকো আজি টানি আনি আমাৰ মাজত সোমোৱাই ল'লোঁ বোলো নাই তই আজি খেলিবই লাগিব সিও বেচেৰা না নকৰিলে আমাৰ লগতে খেলিলে এনেকৈয়ে দিনটো পাৰ হোৱাৰ পিছত আমি খাবলৈ বহিলোঁ নয়ন আৰু মনোজ দুয়োটাই মাংস বিলাবলৈ লাগিলে নয়নৰ চাগে মাংস বাতি দেখি জিভা লকলকাই গৈছে ক'বহে পৰা নাই ৰুহি কৃষ্টি প্ৰিয়া চব বহিলে আমি সকলোৱে একেলগে দিনটো উপভোগ কৰিলোঁ তাৰপাছত আৰু মীনাক্ষীহঁতৰ লাষ্ট চাওকচোন মই কেমেৰাটো ঘূৰালে সিহঁতে মুখখন লুকুৱাই দিয়ে যেন মই সিহঁতৰ ভাগৰহে ভাত খাম কৃতাৰ্থ দেখাত চেহেৰাটো ডাঙৰ কিন্তু ভাত যিকেইটাহে খায় মাংসও গোটেইখিনি পেলালে আৰু চাওকচোন আমাৰ ৰ'দ পৰাৰ কাৰণে বেচেৰা দুটাই বিশাল আৰু মনোজে দুয়োটাই বোলে পোৱালীকেইটাক অকণ ঢাকি দিওঁ নহ'লে সিহঁতে ভাত খোৱাত অশান্তি পাব সেই বুলি ঢাকি দিলে এইজন আকৌ আমাৰ বিশাল দেই মেইন মানুহ দেখাত অকণমান দাঁতকেইটা চিকনা গোটেই বনাই আমাক খোৱালে আজি বেচেৰালে